গুড ইভিনিং এতিয়া 5টা বাজিছে অলপ আগতে বৰষুণ দি উঠিছে তবে ডাৱৰীয়া হৈ আছে আজি ভাবিছো সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে কিবা এটা স্পেচিয়েল বনাম মচুৰ দাইল আৰু নৰসিংহ পাতেৰে পকৰি আৰু বুটৰ ভাজি বৰষুণৰ বতৰত চাহৰ লগত খাব পৰা দুটা সুন্দৰ জুতি নিশ্চয় আপোনালোক সকলোৱে খাই ভাল পায় আৰু আপোনালোকে বনাব জানে তথাপি মইনো কেনেকৈ বনাম তাকে আপোনালোকক দেখাব বিচাৰিছো আৰু চাহ খাবলৈ দুগৰাকী আলহীক মাতিছো গতিকে কোন হয় তেওঁলোক ভিডিঅ'টো শেষলৈকে চাই থাকিব তাতে দেখা পাব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু শেষত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বলক তেনেহ'লে পাকঘৰলৈ যাম তাৰ আগতে কুঁহিয়ে কিবা এটা আপোনালোকক দেখাব বোলে গতিকে চাওকচোন কিনো দেখাই তাই আহা কি দেখাবা Hello guys, আজি আমাৰ তাত আছে নতুন আলহী মানে পাৰ চৰাই চাবা কিয়া এনে ঘৰটো কেনেকুৱা লাগিছে বাৰু কওকচোন ৰ'বা মই বেক কেমেৰা কৰি পেলাই দেখাই দেখিছেনে এই বগাজনীৰ নাম হ'ল হৰ্ষিতা ল'ৰাটোৰ নাম হ'ল লাকি মোৰ দুটা মেকুৰী আছিল আৰু কুলাই বুগা সিহঁতে তাৰ নাম মোক বহুত গাদ্দাৰী কৰি পেলাই এই সিহঁতে মোক বহুত ঠগিলে আৰু সিহঁত মোক নোচোৱাকৈ গুচি গ'ল কিন্তু এবাৰ মই দেউতাক কুটুৰি পাৰ চৰাইকেইটাক আনিলোঁ কিন্তু এইবাৰ পাৰ চৰাইকেইটাই মোক মিছা কথা আৰু গাদ্দাৰী কৰিব নোৱাৰে কাৰণ ইহঁতকেইটা আমাৰ ঘৰতে থাকিব লাগিব এইকেইটা মচুৰ দাইল দুপৰীয়া 12টামান বজাতে তিয়াই থৈছিলোঁ নৰসিংহ পাত লৈছোঁ পিঁয়াজ 3 ফাল লৈছোঁ জলকীয়া 4টা আৰু কালজিৰা লৈছোঁ এতিয়া মচুৰ দাইলখিনি এটা মিক্সাৰ জাৰত লৈ গুড়া কৰিম আন্দাজমতে নিমখ দি দিছোঁ এতিয়া এইখিনি গুড়ি কৰি ল'ম নৰসিংহ পাতকেইটা চাই ল'লোঁ আৰু এইকেইটা ধুই আনিমগৈ এয়া নৰসিংহ পাতকেইটা ধুই আনিলোঁ পিঁয়াজকেইটা মিহি মিহিকৈ কুটি লৈছোঁ হাতেৰে মোহাৰি ল'লোঁ কাটি হোৱাৰ পিছত জলকীয়াকেইটাও কাটি লৈছোঁ আপোনালোকে জ্বলা বেছি খালে বেছিকৈ দিব পাৰিব আৰু এইখিনি মচুৰ দাইলখিনি গুড়া হৈ গ'ল এতিয়া কালজিৰাকেইটা দি দিছোঁ আৰু কাটি লোৱা পিঁয়াজ জলকীয়াকেইটাও দি দিলোঁ বাতিটো সৰু হোৱাত চৰিয়া এটা লৈ লৈছোঁ হালধি দি দিছোঁ নৰসিংহ পাতখিনিও দি দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি মিক্স কৰা হৈ গৈছে এতিয়া এখন কেৰাহীত মিঠাতেল দিছোঁ আৰু এইখিনি গৰম হ'বলৈ দিলোঁ গৰম হৈ গ'ল এতিয়া চামুচেৰে অকণকৈ মচুৰ দাইল আৰু নৰসিংহৰ পেষ্টটো দি দিম আৰু এইখিনি সাৱধানে উলটিয়াই দিলোঁ আৰু ৰঙচুৱা হোৱালৈকে ভাজিম হৈ গৈছে প্ৰথমখিনি জুইডাল মিডিয়াম ফ্লেমত ৰাখিব লাগিব আৰু শেষৰ ফালে কম জুইত দি পেলাই ভাজিব লাগিব তেতিয়া ভিতৰটো ধুনীয়াকৈ সিজি আহিব আৰু ইয়াত দ্বিতীয়বাৰ কাৰণ দিছোঁ এনেকৈ গোটেইখিনি বনাই পেলাম খুব সাৱধানেৰে লুটিয়াই দিলোঁ এইখিনি ৰঙচুৱা হৈ গ'ল এয়া একদম মচমচীয়া পকৰি হৈ গৈছে পকৰি বনোৱা হৈ গ'ল এতিয়া বনাম বুটৰ ভাজি অলপ বেলেগ ধৰণে বনাম বুটৰ ভাজিখন খাবলৈ কিন্তু বহুত টেষ্টি হয় পকৰি বনোৱা তেল কমাই ল'লোঁ লৈ সেইখিনিতে বুট ভাজিম পিঁয়াজ ল'লোঁ জলকীয়া ল'লোঁ আদা মিহি মিহিকৈ কুটি লৈছোঁ এইখিনি বুট কোমলাই থৈছিলোঁ তেলখিনিতে কাটা পিঁয়াজ জলকীয়া দি দিলোঁ আদাখিনিও দি দিছোঁ এতিয়া এইখিনি অলপ ব্ৰাউন কালাৰ হ'লৈকে ভাজি থাকিম হালধি দি দিছোঁ জলকীয়া গুড়া দিছোঁ জিৰা দিলোঁ আৰু ধনিয়া পাউডাৰ দিছোঁ মছলাখিনি বুটৰ পৰিমাণ অনুপাতে দিব লাগিব মই আধা চামুচ দিছোঁ আৰু গোটেইখিনি ভালকৈ ভাজি ল'লোঁ আৰু বুটখিনি দি দিলোঁ গোটেইখিনি মছলা মিলি যোৱাকৈ বুটখিনি লৰাই লৈছোঁ আৰু জোখমতে নিমখ দিছোঁ আৰু এইখিনি লৰাই ল'লোঁ 5 মিনিটৰ কাৰণে ঢাকনিখন দি দিছোঁ 5 মিনিটৰ পিছত ঢাকনিখন আঁতৰাই দিলোঁ আকৌ অকণমান লৰাই লৈছোঁ এতিয়া আধা কাপ পানী দি দিছোঁ
যাতে বুটখিনি কোমল হয় খাবলৈ আকৌ 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছোঁ জুইডাল চিমত দি দিছোঁ এই ঢাকনিখন অতৰাই দিলোঁ আৰু পানীখিনি খুজোৱালৈকে ভাজি থাকিম এ দুটা আঙুলিৰে পিটিকি চালোঁ বুট ধুনীয়াকৈ সিজি গৈছে তাৰ পিছতে সস দি দিছোঁ এনেদৰে বনালে খাবলৈ বহুত সোৱাদ লগা হয় এতিয়া বুটখিনি ভালদৰে লৰাই ল'ম যাতে সসখিনি বুটখিনিত ভালধৰণে লাগি যায় বুট ভাজি ৰেডি হৈ গ'ল এতিয়া বাটিত সজাইছোঁ বাহিৰত আলহী আহি বহি আছে আপোনালোকক দেখাম বাৰু কোন আহিছে আৰু ইয়াত কুঁহি আৰু সোণতুলে সজাইছোঁ সিহঁতক সন্ধিয়া পঢ়াৰ আগত যদি এনেকৈ টেষ্টি কিবা এটা বনাই খুৱাব পৰা যায় তেন্তে সিহঁতক মনটো খুব ভাল লাগি থাকে আৰু ধুনীয়াকৈ পঢ়া শুনাও কৰি দিয়ে সিহঁতৰ তালে সজাইছোঁ গাখীৰ দিছোঁ গাখীৰত অকণমান বনবিটা দি দিছোঁ সিহঁতে গাখীৰত বনবিটা অকণ দিলেহে খায় গতিকে সিহঁতক দি থৈ আহোঁগৈ আৰু এয়া আলহীলৈ সজাইছোঁ আলহীয়ে লাল চাহ খাব গতিকে লাল চাহেই কৰিছোঁ আলহী মানে ৰীতা আৰু ৰিংকু তেওঁলোককো মাতিলোঁ চাহ খাবলৈ গতিকে আহিছে দিওঁগৈ তুমি তলমু কৰিলা খাইছা নাই হা খাই আছা কেনেকুৱা হৈছে তোমাৰ সোণটোৱে জুতি লগাই কেনেকৈ বনাব পাৰি দিহা পুৰা দিব পাৰে কিন্তু ৰিয়েকশ্যন কেমেৰাৰ সন্মুখত একদম নিদিয়ে ভাল লাগিছে নাই ভাল লাগিছে ভাল হৈছে ধুনীয়া বনাইছে ধুনীয়া